পুৰণা গাড়ীৰ ওপৰত 18% GST আচলতে এই কথাটো এইকেইদিন মানে বহু মানুহৰ মূৰত নোসোমোৱা নিচিনা একদম হৈ আছে কাৰণ হয় 12% আছিলেই আগৰ পৰাই আছে কিন্তু বৰ্তমান 18% মানে 6% বাঢ়ি গ'ল 50% বাঢ়ি গ'ল আগত 12 আছিলে 12ৰ আধা কিমান 6 এতিয়া হ'ল 18 মানে 50% বাঢ়ি যোৱা নিচিনা হ'ল যেতিয়াৰ ফাইনেন্স মিনিষ্টাৰ ডাঙৰীয়ানীয়ে যেতিয়া এনাউন্স কৰিলে যে 18% পুৰণা গাড়ীত দিব লাগিব GST সেই কথাটো অলপমান হয়তো তেওঁ বুজোৱাত যিটো ডিফাৰেন্স বুজাইছিলে সেইটো অকমান হয়তো তেওঁৰো ভুল হ'ব পাৰে আৰু মানুহে হয়তো ভুল বুজিছে কথাটো এনেকুৱা ধৰণৰ ধৰি লওক আপুনি 5 লাখ টকাত এখন গাড়ী কিনিছিলে 5 বছৰ আগত আৰু বৰ্তমান আপুনি 3,60,000 টকাত গাড়ীখন আপুনি বেচিলে আপোনাৰ লছ কিমান হ'ল অৰ্থাৎ আপোনাৰ লছ হৈছেতো সেই লছটোত আপুনি নেগেটিভ যিটো আপোনাৰ হৈছে সেইটোত আপুনি GST দিব নালাগে যদি আপুনি ধৰি লওক আপুনি 2 লাখ টকাত গাড়ী এখন কিনি দিছিলে আপুনি ডিলাৰ আপুনি ইয়াতে গোটেই বস্তুটো ইয়াতে সোমাই আছে গোটেই মই যে ডিলাৰ শব্দটো ক'লো যদি আপুনি কমাৰ্চিয়েল ডিলাৰ হৈ পেলাই 2 লাখ টকাত আপুনি গাড়ীখন কিনিছিলে এটা 2,40,000 বেছি আছে লাভ হ'ল না 40,000 সেই 40,000ত আপুনি GST ভৰিব লাগিব আৰু সবতকে ভুল বুজা কথাটোৱে হৈছে যদি আপুনি ইন্ডিভিজুৱেল এজন পাৰ্সন হয় আপুনি আপোনাৰ বন্ধু ঘৰৰ কাষৰ কোনোবা এজনক গাড়ীখন বেচি দিলে আপুনি যি 5 লাখ টকাত বেছি 10 লাখত আপুনি 5 লাখ টকা গাড়ীখন লাগিলে 10 লাখত আপুনি বেছি দিয়ক আপোনাৰ বহুত লাভেই হওক লাগিলে 5 লাখ টকা তাত আপুনি GST দিব নালাগে GST কোড লাগিব যদি আপুনি প্লেটফৰ্ম যেনে আপোনাৰ কাৰ দেখো আছে তেনেকে বহুত আপোনাৰ প্ৰতিষ্ঠান আছে য'ত আপুনি লিস্টেড কৰি আছে গাড়ীখন যেতিয়া আপুনি লিস্টেড কৰিছে তাৰ পৰা এজেন্ট আহে এজেন্ট আহি তেওঁলোকে দাম দৰ কৰি গাড়ীখন কমপ্লিট কমাৰ্চিয়েলি আপোনাৰ মানে ডকুমেন্টছ কৰি মেলি যিবিলাক তেহেতে মানে বেচা কিনা কৰে সেইটোত যদি আপুনি যায় তেনেকুৱা ধৰণৰ প্লেটফৰ্মৰ জৰিয়তে যদি আপুনি গাড়ীখন সেল কৰে তেতিয়াহলে আপুনি GST দিব লাগিব আপোনাৰ লাভৰ ওপৰত দিব লাগিব লোকসান ভৰি পেলাই আপুনি দিব নালাগে ডেফিনিশ্যন বিলাক উলট পালট হৈ আছে যেতিয়া তেওঁ নিউজত কৈছিল মানে তেওঁ যেতিয়া GST যি বৈঠক হৈছিল বৈঠকত যেটো কৈছিলে তেখেতে অকমান বুজোৱা হয়তো ভুল কৰিলে সেইকাৰণে মানুহেও বুজাৰ বহুতখিনি ভুল হৈছে এনো পিছত গুটেখিনি আকৌ ভাল ধৰণে কিছুমান প্ৰতিষ্ঠান নিউজ প্ৰতিষ্ঠানে বস্তুবিলাক বুজাই পেলাই লিখিছে তাৰ পৰা আমিও সেইখিনি গম পাবলৈ সক্ষম হৈছো সেইকাৰণে আপোনালোকে ইমান বেছি ভাবিবলগীয়া একো কথা নাই যেনে ধৰণে আছিল তেনে ধৰণেই থাকিব মাত্ৰ ইয়াত ডাঙৰ কথাটো হৈছে কি 18% হ'ল 12% আছিল এতিয়া 18% 6% মানে বাঢ়ি গ'ল আগতকৈ 50% মানে বাঢ়ি গ'ল 6% আৰু বেছি দিব লাগিব যদি সেই প্লেটফৰ্মসমূহ যেনে আপোনাৰ মই আকৌ কৈছো যিবিলাক প্ৰতিষ্ঠানৰ জৰিয়তে যিবিলাক কাৰ দেখুৱা দিছিনা প্ৰতিষ্ঠানৰ জৰিয়তে আপোনালোকে বেচে যদি তাত আপোনালোকৰ লাভ হয় তেতিয়া আপুনি দিব লাগিব যদি আপোনাৰ ঘৰৰ কাষৰ মানুহজন আপোনাৰ বন্ধু বান্ধৱ চিনা পৰিচয় যেনে ধৰণে মই ধৰি লওক মই গাড়ীখন বেচিম মোৰ লগৰ বন্ধুটো ক'ল গাড়ীখন বেচিম চাই দিবচোন মানুহ এটা ঠিক তেনেকুৱা ধৰণৰ মানুহ এটা যদি আহে তেনেকুৱাত যদি মই গাড়ী বিক্ৰী কৰো মোৰ লাভ হৈছে তেতিয়ালে তাত GST ভৰিব আমি নালাগে কথাটো ইমানখিনি আছিল কনফিউজন আপোনালোকে দূৰ কৰক মানে শান্ত থাকক উলট পালট বহুত বুজা গৈছে ধন্যবাদ